মই এয়া আজি গাজ টেঙা মাছ বনাম। এয়া ৰেডি কৰি লৈছোঁ। এয়া মাছ, এয়া গাজ টেঙা, সেইটো পিঁয়াজ, এয়া জলকীয়া, আদা নহৰু অলপ লৈছোঁ। তাৰপিছত আৰু মাছে টেঙা পানীলাওৱে বনাম। এয়া টেঙা পাত কাঢ়ি লৈছোঁ। লাও অলপ প্ৰেছাৰত মানে বইল কৰি লৈছোঁ। তাৰপিছত আৰু আপোনালোকক বনাই আছোঁ, দেখাই থাকিম। মই এয়া গাজ টেঙা বনাবলৈ কেৰাহীতে পিঁয়াজ অলপ দি লৈছোঁ। তাৰপিছত এয়া জলকীয়া দিছোঁ। মানে আগৰ অকণমান গাজ টেঙা আছিলে, এয়াকে বনাই আছোঁ আৰু। এয়া পিঁয়াজখিনি জলকীয়াখিনি ভাজি লৈছোঁ। তাত নিমখ হালধি দিম এতিয়া। এয়া নিমখ দিলোঁ। তাৰপিছত এয়া হালধি দিলোঁ। হালধি অলপ দিব লাগিব। দি পেলাই এনেকৈ গাজ টেঙাখিনি লগাই আছোঁ। যেতিয়া অলপ পিঁয়াজখিনি ভাজ খাব, তেতিয়া মই গাজ টেঙাখিনি দি দিম। আগৰ গাজ টেঙা অলপ আছিলে, তাকে এয়া গাজ টেঙা দিছোঁ। গাজ টেঙাখিনি এনেকৈ লৰাই দিছোঁ। গেছটো অকণমান মই কমাই দিছোঁ। সেয়া বনাই আছোঁ। অকণমান বঢ়াই দিওঁ। বঢ়াই দিয়ে গাজ টেঙা বনাই আছোঁ। সেয়া ভাজি আছোঁ গাজ টেঙা। নিমখ মানে ইয়াৰ অনুযায়ী দিব লাগে। তাৰপিছত ইয়াত এতিয়া মই মাছখিনি দি দিম। মই অলপ ডাঙৰ মাছকে ইয়াত ভাঙি ল'লোঁ। ভাঙি লৈ মাছখিনি দি দিছোঁ। মানে চাটনি নিচিনাকৈও খাব পাৰে, এনেই ভাজি ল'লেও খাব পাৰে। ভাতৰ লগত আৰু খাই ভাল লাগে। বিশেষকৈ অলপ টেঙা টেঙাও হয়। আৰু এনেকৈ গাজ টেঙাখিনি বনাইছোঁ। বেছি পৰ ভাজিব নালাগে, অলপ জৰজৰীয়া হ'লেই থৈ দিব লাগে। মানে তেতিয়া মানে খাই ভাল লাগে। অলপ শুকান হ'লে, অলপ তিতা নিচিনা হৈ থাকিলে খাই ভাল নালাগে। মোৰ এয়া হৈ গ'ল, এয়া ভাজা। এয়া মই তাত মেচকা টেঙা আৰু পানীলাওৰে মাছৰ জোল বনাম। এয়া পিঁয়াজ দি দিলোঁ নহয়। পিঁয়াজখিনি এতিয়া ৰঙা হোৱাৰ পিছত লোৱাৰ পিছত মানে মই এতিয়া টেঙা পাতখিনি যেতিয়া তেলতে দি দিম, তেতিয়া টেঙা পাতখিনি মানে তেলতে দিলে পিঁয়াজ যিটো বিজলটো কাট খাই যায়। সেইকাৰণে মই টেঙা পাতখিনি ঢালি দিলোঁ। ইয়াতে মই এতিয়া হালধি দি দিলোঁ। হিচাপ অনুযায়ী হালধি দিলোঁ। মাছখিনি মানে মই ৰাতিপুৱা লৰালৰি হয়, অফিচো যাব লাগে। সেইকাৰণে মানে প্ৰেছাৰতে মানে বইল কৰি লওঁ। এতিয়া এইখিনি ভাজি হ'ল, এতিয়া লাওখিনি ঢালি দিম। এইখিনি উতলাৰ পিছত এতিয়া মই এইটো অনুযায়ী অকণমান পানী দিওঁ। আমাৰ মানুহ 3জন বৰ্তমান, ল'ৰা ঘৰত নাথাকে। ল'ৰা জাগিৰোডত থাকে মানে। সেইকাৰণে আমি 3জনী ছোৱালী আৰু মই দেউতাক। সেইকাৰণে এতিয়া সেইটো অনুযায়ী মই নিমখটো দিছোঁ। এইখিনি যেতিয়া উতলিব, মই মাছখিনি ঢালি দিম। সেয়াই তৰকাৰীখিনি উতলিছে, মই অকণমান ঢাকনি দি দিছোঁ। এতিয়া মই মাছ ঢালি দিছোঁ। অকণমান এতিয়া এইটো
ধনিয়া পাত এটা আছে, আমি হেৰি বঙালী ধনিয়া কওঁ, মান ধনিয়া বুলিও কয়। সেইকাৰণে এতিয়া উতলোতে এই মান ধনিয়াখিনি দি দিলোঁ, টেষ্টটো ভাল লাগিব। আজি মানে মোৰ খানা এয়াই আৰু, মাছ বনালোঁ, অৱশ্যে মাংস আছিলে সেইখিনি গৰম কৰি ল'লোঁ। তাৰপিছত পটল ফ্ৰাই কৰিম অকণমান লাহেকৈ। আজি ৰাতিপুৱা মোৰ খাদ্যটো কিমানেই আৰু, আপোনালোকে চাব আৰু আপোনালোকে বনাব, এনেকৈ খাই কেনেকুৱা পায় বনাই পেলাই পিছত মোক কমেণ্ট দিব।